বৰ্ধমান ডাঙৰীয়া, বৰ্ধমান ডাঙৰীয়া, আপোনাৰ হেনো জ্বৰ হৈছে, এতিয়া অলপ ভাল পাইছেনে বাৰু? শৰীৰ বৰ দুৰ্বল হৈ পৰিছে বুঢ়াগোহাঁই ডাঙৰীয়া। অত্যাধিক পৰিশ্ৰম কৰাৰ বাবে এনেকুৱা হৈছে। আজি ভালকৈ জিৰাওক, মনে মনে পাতি কৰি শুই থাকক। মনে মনে পাতিত কৰি শুই থাকিবলৈ মই মোবাইল কটা নাছিলো। এইবোৰ এতিয়া এৰক, আপোনাৰ শৰীৰৰ ফালে অলপ মন কাণ দিয়ক। অত্যাধিক পৰিশ্ৰম কৰিও এই লাচিতৰ শৰীৰ নাভাগে। অসুখেও মোক একো কৰিব নোৱাৰে। কিন্তু লুই তেৰি বুজাই অহা মোগলক বাধা দিয়া আহোম সৈন্য বিফল হৈছে। এই বাৰ্তা শুনিহে মই বৰ চিন্তিত হৈ পৰিছো। মই বৰ চিন্তিত হৈ পৰিছো। বৰফুকন ডাঙৰীয়া, বৰফুকন ডাঙৰীয়া, ৰণৰ খবৰ গুৰুতৰ। ৰণৰ খবৰ গুৰুতৰ? কি হৈছে? কি হৈছে কওক? বৰফুকন ডাঙৰীয়া, বৰফুকন ডাঙৰীয়া, মোগলৰ সৈন্য আহি ব্ৰহ্মপুত্ৰৰ উত্তৰে শৰাইঘাটৰ কাষ পালেহি। তাতে আহোম আৰু মোগলৰ মাজত ৰণ হল, তয়াময়া ৰণ হল। তাতে আমাৰ সৈন্য পৰাজিত হৈছে। কি? আমাৰ সৈন্য পৰাজিত হৈছে? তই সঁচায়ে কৈছনে? হয় বৰফুকন ডাঙৰীয়া, মই সঁচায়ে কৈছো। আমাৰ সৈন্য পৰাজিত হৈছে। গোটেই লুইতৰ বুকু তেজেৰে উপচি পৰিছে। জয় ঔৰংগজেবৰ জয়, জয় ৰামসিংহৰ জয়, জয় বাদশাহ ঔৰংগজেবৰ জয়। জয়ধ্বনি শুনক, তেওঁলোকৰ জয়ধ্বনি। নাই, মই আৰু বহি থাকিব নোৱাৰো। মোক লুইতৰ বুকুলৈ লৈ বলক। মোক লুইতৰ বুকুলৈ লৈ বলক। পলম নকৰিব, পলম নকৰিব, পলম নকৰিব বুঢ়াগোহাঁই ডাঙৰীয়া। মোক লুইতৰ বুকুলৈ লৈ বলক। বৰফুকন ডাঙৰীয়া, আপুনি ধৈৰ্য ধৰক। আমি থাকোতে আপুনি নৰিয়াগাৰে ৰণলৈ যাব নালাগে। মই যাবই লাগিব। মোক লুইতৰ বুকুলৈ লৈ বলক। পলম নকৰিব, পলম নকৰিব। পলম কৰিলে ভয়ংকৰ বিপদ হব। মোক লৈ বলক। অসমীয়া হয় মই, অসমীয়াৰ